এতিয়া আমি পাৰ মাংসৰ উপকৰণ হিচাপে ললো জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা, গৰম মছলা, জালুক গুড়া, 4টা কেঁচা জলকীয়া আৰু পিঁয়াজ। আৰু এই মাংসখিনিও যোগাৰ কৰি ললো। লগত 4টা আলু। কেৰাহীখন দিছো, এতিয়া অলপ গৰম হ'লেকে ৰাখিছো। তেলখিনি পকাৰ পিছতে আমি প্ৰথমতে মাংসখিনি ইয়াত ভাজি ল'ব লাগিব ভালদৰে। আগধৰিতে মছলাখিনি দিলে লাগি ধৰে, সেইবাবে আগধৰিতে আমি মাংসখিনি ভাজি ল'ম, তাৰ পিছতহে পিঁয়াজ দিম। কিন্তু কি হ'ল, ইয়াত মই ভিডিঅ'টো হ'ল বুলি ভাবি আছিলোঁ, ভিডিঅ'টো বনাওঁতে ভিডিঅ'টো নহ'লে, গতিকে দেখুৱাব পৰা নগ'লে। প্ৰথমতে কিখিনি দিলোঁ, মাংসখিনি দিয়াটো দেখুৱাব পৰা নগ'ল। ভালদৰে লৰাই হোৱাৰ পিছত আমি এতিয়া আলুখিনি দি দিম। এতিয়া মাংসখিনিত নিমখ আৰু হালধি আন্দাজমতে দিয়াৰ পিছত নহৰু, আদা আৰু পিঁয়াজৰ পেষ্টখিনি দি দিম। এতিয়া কোনো ধৰণৰ জ্বলা ইয়াত নিদিওঁ, কাৰণ সৰু ল'ৰা ছোৱালী থাকিলে প্ৰব্লেম হয়, সিহঁতি খাব নোৱাৰে, সেইবাবে জ্বলাটো পিছত দিব লাগিব। মাংসখিনি ভাজি হোৱাৰ পিছত এতিয়া অলপ পানী গৰম কৰি থৈছোঁ, দি দিম পানী দিলোঁ আন্দাজমতে, কমিবলৈ দিব লাগিব। এতিয়া আমি আলুখিনি অলপ ভাঙি দিম। এতিয়া অলপ দেৰি থকাৰ পিছত অকণমান কাঢ়ি থলোঁ, সৰু ল'ৰা এটা আছে। এতিয়া মাজতে ইমানেই প্ৰব্লেম হ'ল, বৰষুণ আহিলে, সেইবাবে আমি আকৌ কেৰাহী আনি পেলাই ভিতৰত বনাবলগীয়া হ'ল। আৰু এতিয়া আমি দি দিলোঁ ইয়াত জালুকৰ গুড়া আৰু কেঁচা জলকীয়া। এতিয়া আমি ঢাক মাৰি দিম অলপ দেৰি। মাংস হয় মই প্ৰসাদ কেইটামান আছিলে, তাতে পিঁয়াজ, আদা, জলকীয়া, তেল দি পেলাই কেঁচা চানা বনাই লৈছোঁ খাবলৈ। আৰু এয়া অৱশেষত আমাৰ পাৰ মাংসৰ জোল হৈ গ'ল। গতিকে আপোনালোকেও এনেদৰে ঘৰত বনাই পৰিৱেশন কৰক আৰু কেনেকুৱা পায় মোক জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।